মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই পোনপ্ৰথমে এটা কথা সুধিব বিচাৰিছোঁ যে 2001 চনৰ পৰা 2021 চনলৈকে অসমৰ অদ্বিতীয় শিক্ষামন্ত্ৰী কোন আছিল? কংগ্ৰেছৰ দিনতে হওক বা বিজেপিৰ দিনতে হওক। 2 নম্বৰতে কথাটো হ'ল যে 2006 চনৰ পিছত অৰ্থাৎ 1/1/2006 চনৰ পিছত অনুমতি পোৱা স্বীকৃতি পোৱা যিমানবিলাক শিক্ষানুষ্ঠান, এইবিলাক শিক্ষানুষ্ঠানক কোনজন শিক্ষামন্ত্ৰীত্বৰ দিনত এই শিক্ষানুষ্ঠানবিলাকক অনুমতি স্বীকৃতি বা কনফাৰেন্স বা বিভাগীয়ভাৱে যিবিলাক অনুমতিবিলাক দিয়া হৈছিল, কোনজন শিক্ষামন্ত্ৰীত্বৰ দিনত? আনহাতে মই আপোনাক এটা কথা আজিও বহুদিন আগতেও সুধিছোঁ, আপুনি এই কথাটো পাৰিলে ৰাজহুৱা কৰক। এই শিক্ষানুষ্ঠানবিলাক আপোনাৰ পাকিস্তান চৰকাৰ, বাংলাদেশ চৰকাৰ, নতুবা আমাৰ আপুনি সততে সমালোচনা কৰি থকা UDFৰ কোনোবা মন্ত্ৰী বিধায়কৰ দিনত আমি এই শিক্ষানুষ্ঠানবিলাকৰ অনুমতি বা স্বীকৃতি পাইছোঁ নেকি? এই কথাটো আপুনি ৰাজহুৱা কৰিব লাগে। আপুনি যোৱা যিটো শেষৰখন কংগ্ৰেছৰ যিখন শেষৰখন বিধানসভা আছিল, এই শেষৰখন বিধানসভা অধিৱেশনতো আপুনি আপোনাৰ শেষৰখন অধিৱেশনত আপুনি আমাৰ শিক্ষানুষ্ঠানখিনিক প্ৰাধিকৰণ কৰিম বুলি কৈছিল। অৱশিষ্ট যিমানখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰিম বুলি কৈছিল। বিজেপিলৈ আহি আপুনি যেতিয়া আকৌ শিক্ষামন্ত্ৰী হ'ল, তেতিয়াও শেষৰখন যিখন বিধানসভাৰ অধিৱেশন, সেই অধিৱেশনত আপুনি অৱশিষ্ট শিক্ষানুষ্ঠানখিনিক প্ৰাধিকৰণ কৰিম বুলি কৈছিল। আৰু যোৱা 22 চনৰ 20 অক্টোবৰৰ দিনাখনে আপুনি আমাক সদৌ অসম অপাৰেজিত শিক্ষক কৰ্মচাৰী সংস্থাক আপোনাৰ কাৰ্যালয়ৰ বিভাগীয়ভাৱে আমাক আমন্ত্ৰণী পত্ৰ দি আমাক মাতি নি আমাক আচলতে যি আশ্বাস দিছিল, যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিবিলাক আচলতে কোনে দিছিল? আপুনি দিছিল নে অন্য কোনোবা এজন হিমন্ত বিশ্ব শৰ্মাই দিছিল? এই কথাখিনি আপোনাক মই এইকাৰণে সুধিছোঁ যে আপুনি এই শিক্ষক কৰ্মচাৰীখিনিৰ যি দুৰ্বিষহ জীৱন, এই জীৱনৰ কথা এবাৰ উপলব্ধি কৰক। আপুনি উপলব্ধি কৰি আপুনি যেনেদৰে বিভিন্ন ধৰণৰ আঁচনি বৰ্তমান লৈ আছে, এই আঁচনিবিলাকৰ ভিতৰত এই আঁচনিবিলাকৰ সমান্তৰালভাৱে আমাৰ এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীখিনিকো আপুনি আচলতে প্ৰাধিকৰণৰ আওতালৈ আনিব পাৰিব। মই আগতেও কৈছোঁ যে অসমত আৰু দুটিজন ব্যক্তি নাই যে যিয়ে অসমৰ এই জ্বলন্ত যিটো সমস্যা, প্ৰাধিকৰণৰ যিটো সমস্যা, এই সমস্যাটোৰ আকৌ সমাধান কৰিব পাৰিব। বিগত দিনত যিমানখিনি শিক্ষানুষ্ঠান প্ৰাধিকৰণ হৈছে, আপোনাৰ প্ৰচেষ্টাত হৈছে। আৰু এতিয়া যদি আমি বঞ্চিত হৈ আছোঁ, আপোনাৰ অৱহেলাৰ কাৰণে আমি বঞ্চিত হৈ আছোঁ। আমি যদি এতিয়া প্ৰতাৰিত হৈ আছোঁ, আপুনি আমাক প্ৰতাৰিত কৰিব খোজাৰ কাৰণে আমি প্ৰতাৰিত হৈ আছোঁ। আজি যদি আমি বঞ্চিত হৈছোঁ, আপুনি কৰিছে আমাক বঞ্চনা। গতিকে অকণমান আমাৰ ফালে অলপ চাওক। আমি কিন্তু আপোনাৰ ওচৰত ভিক্ষা খোজা নাই, আমি আমাৰ ন্যায্যহে আমি বিচাৰিছোঁ। আমি বিনা বেতনে 20 বছৰ 30 বছৰ শিক্ষকতা কৰিছোঁ, আৰু এই শিক্ষকতা কৰি আমি যিটো প্ৰাপ্য আমি পাব লাগে, অনাগত দিনত শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকলে যেনেদৰে পাইছে, ঠিক তেনেদৰে আমাকো আমাৰ ন্যায্যটো দিব লাগে বুলি মই আপোনাৰ ওচৰত আচলতে এই ভিডিঅ'টোৰ যোগেদি আমি আপোনাক প্ৰাৰ্থনা জনাইছোঁ।